স্বাগতম জনাইছো বন্ধুসকল। আজি এটা সুন্দৰ ভিডিঅ' লৈ পুনৰ আপোনালোকৰ কাষলৈ আহিছো। মই সমলয় বাহিকা ৰিয়েলচনীৰ সম্পাদক অৰুণ কোঁৱৰ। আহকচোন এতিয়া পলম নকৰি পোনে পোনে আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। হয়, আজি আপোনালোকলৈ লৈ অহা সুন্দৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে যে আমাৰ মনটোক কেনেকৈ আমি যোগাত্মক অৰ্থাৎ পজিটিভ কৰি ৰাখিব পাৰোঁ। বহু ক্ষেত্ৰত মানুহৰ মনটো যেনেকৈ পানীয়ে সদায় তললৈ বৈ যাব বিচাৰে, ঠিক তেনেধৰণে আমাৰ মানুহৰ মনটো বহু সময়ত আমি ঋণাত্মক চিন্তাই আমাৰ মনটোক ভাৰাক্ৰান্ত কৰিব বিচাৰে। কিন্তু আমি যদি আমাৰ নিজৰ শান্তি বিচাৰোঁ, উত্তৰণ বিচাৰোঁ আৰু এখন সুন্দৰ আমি যদি এখন সমাজ ব্যৱস্থা বিচাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ মনটোক আমি যোগাত্মক কৰিবই লাগিব। আৰু ইয়াৰ লগে লগে যেতিয়াই আমি মনটোক যোগাত্মক কৰিম, তেতিয়া সকলো কামতে আমি সফল হ'ব পাৰিম। তেতিয়াহ'লে আমি কেইটামান পইণ্ট আপোনালোকৰ কাষলৈ লৈ আহিছোঁ, সেইকেইটা আমি এধাপ এধাপকৈ আপোনালোকৰ কাষলৈ ইয়াত লৈ আহিছোঁ। প্ৰথম কথাটোৱে হ'ল যে আমি পুৱা যিমান পাৰোঁ আমি সোনকালে উঠাটো আমাৰ কাৰণে অতি দৰকাৰী কথা। সেয়েহে সোনকালে উঠি যদি আমি মুকলি ঠাইত অকণমান ফুৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ মনটো সেই সময়ত পুৱাৰ সময়ত আচলতে এটা সুন্দৰ সময়। সেই সময়খিনিত যদি আমি মুকলি ঠাইত ফুৰোঁ, তেতিয়া সেই মুকলি ঠাইৰ যি যোগাত্মক প্ৰভাৱ সেই সময়ত পৰি থাকে, সেই যোগাত্মক প্ৰভাৱে আমাৰ মনত যদিও কিবা ঋণাত্মক ভাৱ থাকে, তেতিয়াহ'লে সেই যোগাত্মকভাৱে আমাৰ মনতো ক্ৰিয়া কৰি আমাৰ মনটোকো যোগাত্মক কৰি তোলে। হয়, পুৱাৰ উঠাৰ আৰু বহু কাৰণ আছে বা বহু ইয়াৰ লাভালাভ আছে। সেয়েহে পৰাপক্ষত আমি পুৱা সোনকালে উঠিবলৈ আমি চেষ্টা কৰাটো নিশ্চয়কৈ প্ৰয়োজন। ইয়াৰ পিছতে হ'ল এটা অতি দৰকাৰী, সেয়া হ'ল আমাৰ শাৰীৰিক ব্যায়াম। হয়, যিটো আমি এক্সাৰচাইজ বুলি কওঁ, সেই এক্সাৰচাইজ আমি বিভিন্ন ধৰণে আমি কৰোঁ যদিও, কিন্তু পুৱাৰ ভাগত আমি কৰা এক্সাৰচাইজে আমাৰ গোটেই দেহটো আমি সতেজ কৰি তোলে। আৰু যেনেকৈ সুস্থ দেহত যেনেকৈ এটা সুস্থ মন থাকে, ঠিক তেনেধৰণে আমি পুৱাৰ সময়ত যদি কিছু সূক্ষ্ম ব্যায়াম বা এক্সাৰচাইজ কৰোঁ, নিশ্চয় আমাৰ দিনটো মনটো পজিটিভ হৈ থাকে আৰু আমাক যিকোনো কাম কৰিবলৈ আমাক মনটো উৎফুল্লিত হৈ থাকে। আৰু তেনেধৰণে আমি মনটোক যোগাত্মক দিশলৈ লৈ যাব পাৰোঁ। ইয়াৰ এটা পাছতে এটা অতি দৰকাৰী বিষয় হৈছে, সেয়া হ'ল যে মৌনতা বা ধ্যান। হয়, আমি বৰ্তমান সময়ত বিভিন্ন ষ্ট্ৰেছৰ মাজত থাকোঁতে আমি আচলতে যিকোনো এটা কামত মনটো একাগ্ৰতাৰে লগাব নোৱাৰা হৈ পৰিছোঁ। আৰু তেনেকুৱা অৱস্থাত আমি কি ব্যৱস্থা গ্ৰহণ কৰিলে আমি সুফল পাম, তাত দেখা গৈছে যে আমি যদি পুৱা শুই উঠি কিছু সময় মৌনতা অৱলম্বন কৰি যদি তাত বহোঁ, নতুবা আমি কোনোবাই যদি অভ্যাস আছে তেওঁলোকে ধ্যানৰ প্ৰক্ৰিয়ায়ো বহিব পাৰে। আৰু সেইখিনি কৰাৰ লগে মনটো যথেষ্ট একত্ৰিত হোৱাত নিশ্চয়কৈ সহায় কৰে আৰু নিজক আমি জনাত আৰু বুজাত সহায় কৰে। তেতিয়া আমি দিনটোৰ কামবিলাক শৃংখলিতভাৱে আগবঢ়াই লৈ যাবলৈ সুবিধা হয়। নিশ্চয় তেতিয়াহ'লে আমাৰ তৃতীয় কথাটো যে আমি কিছু ধ্যান বা মৌনতা অৱলম্বন কৰি পুৱাৰ সময়খিনি আমি আৰম্ভ কৰিব পাৰোঁ মনটো যোগাত্মক কৰি ৰাখিবলৈ। ইয়াৰ পাছতে এটা দৰকাৰী সকলোৱে আমি নিশ্চয় অনুভৱ কৰোঁ যে আমাৰ গ্ৰন্থ অধ্যয়ন। হয়, এখন গ্ৰন্থত আচলতে একোজন লিখকৰ গোটেই মনৰ কথাখিনি, জ্ঞানকল্প কথাখিনি তাত থোপ খাই থাকে। আৰু সেইখিনিক অধ্যয়ন কৰি আমি মনটো নিশ্চয়কৈ আমি যোগাত্মক কৰিব পাৰোঁ। আৰু মনটোক তেনেধৰণে আমি পজিটিভ কৰিবলৈ গ্ৰন্থই আমাক যথেষ্ট সহায় কৰে। সেয়েহে গ্ৰন্থ অভ্যাস আমি সকলোৱে জীৱনত কৰিবলৈ আমি চেষ্টা কৰাটো নিশ্চয় অতি দৰকাৰী কথা। ইয়াৰ পাছতে আহোঁ আমাৰ চৌপাশৰ যিটো পৰিৱেশ, সেই পৰিৱেশে আমাৰ মনক ঋণাত্মক আৰু যোগাত্মক প্ৰভাৱ পেলায়। সেয়েহে এনে ক্ষেত্ৰত আমি চৌপাশৰ যদি পৰিৱেশটো আমি যদি নিয়ন্ত্ৰণ কৰি নলওঁ, চৌপাশৰ পৰিৱেশটোক আমি যদি যোগাত্মক কৰি নলওঁ, তেতিয়াহ'লে তাৰ প্ৰভাৱ আমাৰ লৈ পৰি আমাৰ মনটো ঋণাত্মক হৈ পৰিব।
সেই পৰাপক্ষত পৰিৱেশটো যিমান পাৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাটো উচিত। ইয়াৰ পাছতে আমাৰ যি শৰীৰৰ ভংগীমা, হয়, শৰীৰৰ ভংগীমাই মনক যোগাত্মক কৰাত বহুখিনি সহায় কৰে। যি আমাৰ বডি লেংগুৱেজ, আমি দিনটো বিভিন্ন কামত সৰুতে বিভিন্ন লগত আমি কথা বাৰ্তা পাতোতে বা বিভিন্ন স্থানত আমি বহোতে তেতিয়া যাতে আমাৰ শৰীৰৰ ভংগীমাটোৰ প্ৰতি আমি গুৰুত্ব দিওঁ, সেই কথাটো নিশ্চয় মনটো দিব লাগে। ধৰক আমি সাধাৰণতে কঁকালটো বেকা কৰি বা হতাশাজনক এনেধৰণে বহি বা কিবা এটা নিৰুৎসাহভাৱে দেহটো ৰাখি তেনেকৈ ৰাখিলে আমাৰ মনতো সেইখিনি প্ৰভাৱ পৰে। সেয়েহে পৰাপক্ষত আমি এটা নিৰ্দিষ্ট ভংগীমাৰে আমি থাকিলে মনটো যথেষ্ট যোগাত্মক হৈ পৰে। সেয়েহে বন্ধুসকল, আমি এই কথা নিশ্চয় গুৰুত্ব দিয়াটো অতিকৈ আমাৰ প্ৰয়োজন। ইয়াৰ পাছতে এটা অতি দৰকাৰী কথা সেয়া হ'ল প্ৰকৃতিৰ সুসান্নিধ্য। হয়, আমি সকলোৱে জানো আমাৰ দেশটো পঞ্চভূতেৰে গঢ়। ইয়াত বায়ু, পানী, আকাশ, বতাহ, জুই এনেধৰণে পঞ্চভূতেৰে যি আমাৰ দেশ গঢ় লৈছে, সেই দেশটো গোটেইখিনি প্ৰকৃতিৰ মাজতে তাত সোমাই আছে। সেই প্ৰকৃতি যেতিয়া আমি সুসান্নিধ্যলৈ আহোঁ, তেতিয়া আমাৰ বহু মনৰ ঋণাত্মক ভাৱ প্ৰকৃতিয়ে তেওঁলোকে শাসন কৰি তেওঁলোকৰ পৰা এটা আমাৰ পজিটিভ ভাৱ আমাৰ মনলৈ প্ৰেৰিত কৰে। সেয়েহে আমি প্ৰকৃতিৰ লগত সদায় এটা সুসম্পৰ্ক ৰাখিলে নিশ্চয়কৈ আমি আমাৰ মনটো যোগাত্মক কৰি ৰাখিব পাৰিম। সেই বন্ধুসকল, ইয়াৰ পাছতে আহোঁ এটা অতি দৰকাৰী কথা, সেয়া হ'ল আমি পৰাপক্ষত যিকোনো সময়ত দিনটো আমি যাতে যোগাত্মক শব্দ ব্যৱহাৰ কৰোঁ। সেয়েহে যি পজিটিভ ৱৰ্ড আমি যেতিয়া ব্যৱহাৰ কৰিবলৈ লাহে লাহে অভ্যাস কৰিম, তেতিয়া দিনটোত আমাৰ সেইখিনি প্ৰভাৱ পৰি দিনটো আমাৰ ভাল হ'ব। আৰু দিনটো ভাল হোৱাৰ লগে লগে তেনেকৈ আমাৰ লাহে লাহে সপ্তাহটো, মাহটো, বছৰটো বা লাহে লাহে আমি গোটেই জীৱনটোৱে আমাৰ এটা পজিটিভৰ ধাৰাই গতি কৰিব। সেই বন্ধুসকল, তেতিয়াহ'লে আমি পৰাপক্ষত পজিটিভ ৱৰ্ড বা যোগাত্মক শব্দ আমি পৰাপক্ষত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ পাছতে আমাৰ এটা অতি গুৰুত্বপূৰ্ণ কথা যে পুৱাৰ সময়ত আমি যিটো এফাৰ্মেশ্যন বুলি কওঁ সাধাৰণতে, পুৱাৰ সময়ত বা ৰাতি শুবলৈ যোৱাৰ আগমুহূৰ্ত, সেই সময়ত আমাৰ মনৰ অৱচেতন মনলৈ পৰাপক্ষত যোগাত্মক বাৰ্তা প্ৰেৰিত কৰিব লাগে। যেনেধৰণক পুৱা শুই উঠাৰ পাছত মনতে এনেধৰণে যে ভাবোঁ যে আজিৰ দিনটো মোৰ কাৰণে খুব সুন্দৰ হ'ব, আজিৰ দিনটো মোৰ বেছ ভাল লাগিছে, আনন্দ লাগিছে বা সকলোৰে লগত আজি মই সুন্দৰ বাতাবৰণ কৰিম, আজিৰ দিনটো মোৰ ভাল হ'ব। এনেধৰণে যদি যোগাত্মক ভাৱৰ যিটো আমি অৱচেতন মনলৈ এই যোগাত্মক ভাৱবিলাক প্ৰেৰিত কৰোঁ, তেতিয়াহ'লে আমাৰ নিশ্চয় আমাৰ সেইখিনি প্ৰভাৱ পৰি দিনটো আমাৰ যোগাত্মক এটা প্ৰভাৱ পৰিব। আৰু ঠিক তেনেধৰণে ৰাতি শুবলৈ যোৱাৰ আগে আগে এই সময়কণো অতি গুৰুত্বপূৰ্ণ। সেই সময়টো আমাৰ অৱচেতন মনলৈ পৰাপক্ষত আমি পজিটিভ ভাৱ আমি প্ৰেৰিত কৰিব লাগে। সেই বন্ধুসকল, আজি এইখিনি কথাকে সুন্দৰ ভিডিঅ'টোৰ মাজেৰে আপোনালোকৰ কাষলৈ লৈ আহিলোঁ। নিশ্চয় আপোনালোকৰ কিছু উপকৃত হ'ব পাৰিব বুলি আশা ৰাখিছোঁ। তেতিয়াহ'লে বন্ধু, আমি আশা ৰাখিছোঁ যে যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তাকে আশা কৰিছোঁ। পুনৰ এটা সুন্দৰ ভিডিঅ' লগ পোৱাৰ আশাৰে আহক, তেতিয়াহ'লে সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ।